নমস্কাৰ জনাইছোঁ। আজি জানেই এটা বিশেষ দিন আৰু সেই দিনটোত আমিও ওলাই আহিলোঁ আৰু আমি 2025 চনটো খুব দুখেৰে পাৰ কৰিলোঁ। আপোনালোকে জানেই আমাৰ অসমৰ এটা সম্পদক আমি হেৰুৱালোঁ। তাৰ লগতে আমাৰ জুবিন দাই কৈ গৈছে যে আমাক সকলোকে এক হৈ থাকিবলৈ জুবিন যুগৰ মানুহ বুলি আমি সকলোৱে কৈ আছোঁ, কিন্তু তথাপিতো আমি যেন ক'ৰবাত সেই একতাৰ এনাৰ্জিডাল মজবুত কৰিবলৈ ব্যৰ্থ হোৱা যেন লাগিছে। সেই তাহানিতে দেখিছে মানুহে ধান চপাই থোৱা আঘোণৰ পথাৰত জুই জ্বলাই দিছে আৰু সৰিয়হৰ খেতিত জুই জ্বলাই দিছে। এইবিলাক কিয় কৰিব লাগে? ইমান ডাঙৰ অৰণ্য মানৱ, তেওঁ ইমান খ্যাতি সম্পন্ন আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন এজন মানুহ, তেওঁ এই হাবিখন জ্বলাই দিলে কালি পৰহি। এইটো আপোনাৰ খবৰবোৰতো পায়ে আছে। এনেকুৱা কিয় কৰিব লাগে? এইটোতো আমাৰ নিউজটো আমাৰ অসমৰ মানুহখিনিতো বদনাম হৈছে, দূৰৰ মানুহেতো চাইছে অসমৰ মানুহখিনিৰ মাজতো ইমান খেলি মেলি। আমি এক হ'ম বুলি কৈ থাকিলেও এইবোৰ জানো এনেকুৱা কৰিব লাগে? কেতিয়াও কৰিব নালাগে। 2025 চনটো সেইকাৰণে আমাৰ দুখৰ দিন। দুখৰ সময়ৰ কাৰণে আমি কালি কোনোৱে আমি এনজয়মেণ্টে কৰা নাই, এনেই থাকিলোঁ আৰু সদায় এটা এটা ঘটনা আমি শুনিবলৈ পাই আছোঁ ডেইলি, কিবা নহয় কিবা নিউজ। অসমৰ বেয়া নিউজবিলাকে আহি আছে আৰু জুবিন দাও ন্যায় পোৱা নাই, ন্যায় পাব বুলি আমি সকলোৱে আশা কৰি আছোঁ। কিন্তু অসমৰ ৰাইজৰ অভিশাপত সেইটাতো মৰিলেই, যিকেইটা জেলত সোমাই আছে এতিয়া কাহানিও ওলাই আহিব নোৱাৰে। তেওঁলোকৰ 14 গৃষ্টি মৃত্যু মুখতে পৰিছে বুলি আমি ধৰিছোঁ আৰু কাহানিও তেওঁলোকৰ সেই সুখ নাপায়। জুবিন দাৰ দৰে এটা মহান মানুহক, ভগৱানক এই পৃথিৱীৰ পৰা হেৰুৱাই লৈ গ'ল, মাৰি পেলালে নি। আমি অত্যন্ত দুখ পাইছোঁ আৰু আজি আমি গোটেইকেইটা আমি গাঁৱৰ ল'ৰাকেইটাই আমি একগোট হৈ, খুৰাও এজন আছে, আমাৰ দাদাও এজন আছে, আমি ধুনীয়াকৈ খানা বনাইছোঁ। মোৰ ভাইটিক কম এতিয়া দেখুৱাবলৈ, ধুনীয়াকৈ দেখিছে এই গাহৰি পোৰা, এইফালে মোৰ ভাইটিয়ে পিঁয়াজ কাটি আছে, এটি গাহৰি পোৰা লাগি আছে। আৰু আমাৰ দাদা আজি 25টা বছৰে দেশ সেৱা কৰি আজি আমাৰ মাজলৈ ওলাই ঘূৰি আহিলে ঘৰলৈ, আৰু তেওঁলোকে জানুৱাৰী চনে ইমান আমাৰ লগত খোৱা নাই বা প্ৰথম আহিছে, আৰু দাদাই নিজেই আমাক বনাই খুৱাব এতিয়া। আৰু খুব ধুনীয়াকৈ বনাইছে। আমি দাদাক সুস্থ থাকক, ভালে থাকক তাই কামনা কৰিছোঁ। দাদা যাতে সদায় ভাল শৰীৰে থাকে আৰু আমাৰ লগত সদায় মিলা প্ৰীতি আমাক এটা গাইডনেছো কৰি থাকে। বেয়া হোৱাটো বেয়া দেখিলে আমাক কেতিয়াবা গালি সপনিও পাৰে, সেইখিনি আমি নিজৰ দাদা বুলি ভাবিয়ে আমি আঁকোৱালি লওঁ, ভুল হ'লে আমাক কয়। দেখিছে আপুনি আমাৰ ধুনীয়া গাহৰি, আমাৰ দাদাই গাহৰি বনাইছে। এয়া লোকেল মুৰ্গী, এইফালে গাহৰি পোৰা, এইফালে লোকেল মুৰ্গীও পোৰা আছে। শেষত আপোনালোকেও চাগে ক'ৰবাত নহয় ক'ৰবাত আজি জানুৱাৰী খায়ে আছে। আৰু মোৰ সমনীয়া মোৰ দাদাসকলকতো মই নকওঁ, তেওঁলোকে মোতকৈ বেছি সমাজ দেখিছে, তেওঁলোকে জানে জীৱনটো কেনেকৈ চলাই নিব লাগে। কিন্তু মোৰ এই ভাইটিকেইটাক ক'ব লাগিব, যোনেই হ'লেও আজি ঘৰৰ পৰা যিসকল বাহিৰত ওলাই গৈছে, কমে বাইকখন লৈতো গৈছাই তোমালোকে, কমে হেলমেটটো পিন্ধি যাব লাগে, গাড়ীখন লৈ গ'লে ছিট বেল্টডাল লগাই যাব লাগে আৰু লাহে লাহে চলাব লাগে। আজিৰ দিনটো বিশেষকৈ আজিৰ দিনটোত আজি যদি কষ্ট পায় আমি কাইলৈ আকৌ পস্তাবলগীয়া নহয় আমি কালি কি ভুল কৰিলোঁ বুলি। সেইকাৰণে জীৱনটোক, আজিকালি জীৱনটো বহুত খন্তেকীয়া। 10 বছৰীয়া ল'ৰাও আজিকালি হাৰ্ট এটেক আহে, তোমালোকে গম শুনিয়ে আছে। সেইকাৰণে সকলোৱে যাতে নিজৰ জীৱনটো, লাইফটো এটা চিন্তা কৰে। আহি থকা বছৰটো সকলোৱে ভাল হওক তাৰে কামনা কৰিছোঁ। ভগৱানে সকলোকে মংগল কৰক। ইয়াক কৈ আজি আমিও খুব ফূৰ্তি কৰিছোঁ, তোমালোকক ফূৰ্তি কৰা। সদায় গাঁৱৰ ল'ৰাসকল সদায় এক হৈ থকা, আৰু গাঁওখনৰ ল'ৰাকেইটা আমি এক হৈ থাকিবই লাগিব। বিপদে আপদে গাঁৱৰ এই সমনীয়াকেইটাহে পাবহি, বিদেশৰকেইটা আমাক নাপায়। বহিৰাগত কেতিয়াও বিশ্বাসত ল'ব নালাগে, তেওঁলোকে আমাক খুলি খুলি খাই আছে। সেইকাৰণে আমি অসমীয়া জাগিবৰ হ'ল, আমি গাঁৱৰ ল'ৰাবোৰ এক হ'ব হ'ল, তেতিয়া আমাৰ গাঁওখন সমাজখন আগবাঢ়ি যাব। আৰু গাঁৱৰ ল'ৰাকেইটাক সকলোৱে যাতে বেয়া চকুৰে নাচায়, কিয়নো তেওঁলোকে আজি মই চাকৰি পালোঁ বুলি যে সিহঁতি বেয়া হওক সেইটো নহয়, সিহঁতকো মই ভাল কৰিব লাগিব, সিহঁতিও ভাল হওক। আৰু গাঁৱৰ ল'ৰাকেইটা 19-20 ক'ৰবাত বেয়া কাম এটা হ'লেও যাতে আমাৰ গাঁৱৰ বদনামটো যাতে কোনো নকৰে। সেইকাৰণে গাঁৱৰ ল'ৰাকেইটা আপোনালোকে ভাল কৰিবলৈ চেষ্টা কৰক আৰু ভালভাৱে তেওঁলোকক যাতে উৎসাহ এটা দিয়ক। আমিতো তেওঁক ভাল কৰিব নোৱাৰোঁ, কিন্তু আমি তেওঁক উৎসাহটো দিব পাৰিম নিশ্চয়। সেইকাৰণে আপোনাৰ সকলোৱে গাঁওখনৰ উন্নতি হওক, গাঁওখনৰ ভাল হওক। আমাৰ গাঁওখনটো অত্যন্ত পিছ পৰি আছে, এই অহা বছৰ যাতে আমাৰ গাঁওখনৰ ভাল এটা হওক তাৰে কামনা কৰিছোঁ। ইয়াক কৈ নতুন বছৰৰ সকলোকে শুভেচ্ছা জনাইছোঁ। সকলো ভালে থাকক। জয় আই অসম, জয় জুবিন দা।